নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মোৰ এই ভিডিঅ'ত শ্ৰেণী পঞ্চম নতুন গণিত কিতাপৰ পাঠ 1 সংখ্যা আৰু প্ৰক্ৰিয়াৰ বিভিন্ন সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম। ছাত্ৰ ছাত্ৰীসকল মোৰ লগত সহযোগ কৰিব আৰু তোমালোকে যিমান পাৰে ইমান চেষ্টা কৰিব। পাঠ 1 সংখ্যা আৰু প্ৰক্ৰিয়া। নলবাৰীৰ এখন প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ 20 গৰাকী ছাত্ৰ ছাত্ৰী তেওঁলোকৰ শ্ৰেণী শিক্ষকৰ সৈতে শৈক্ষিক ভ্ৰমণৰ বাবে গুৱাহাটীলৈ যাবলৈ ওলাল। তেওঁলোকে গাড়ী প্ৰতি 200 টকাকৈ উঠালে আৰু এখন গাড়ীৰে যাত্ৰা আৰম্ভ কৰিলে। তেওঁলোকে গুৱাহাটীৰ বিভিন্ন ঠাই যেনে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, শংকৰদেৱ কলাক্ষেত্ৰ, চিৰিয়াখানা, তাৰকাগৃহ আৰু চান্দমাৰীত চলি থকা গ্ৰন্থমেলালৈ গ'ল। তেওঁলোকৰ গুৱাহাটী শৈক্ষিক ভ্ৰমণৰ অভিজ্ঞতাৰ ওপৰত কিছু প্ৰশ্নৰ উত্তৰ কৰোঁ আহা। শৈক্ষিক ভ্ৰমণৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে নলবাৰীৰ পৰা গুৱাহাটীলৈ ৰাওনা হৈছে। ইয়াত দূৰত্ব দিয়া আছে নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ 79 কিলোমিটাৰ, আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ 4 কিলোমিটাৰ, শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চান্দমাৰীলৈ 9 কিলোমিটাৰ, চান্দমাৰীৰ পৰা তাৰকাগৃহলৈ 3 কিলোমিটাৰ, তাৰকাগৃহৰ পৰা নলবাৰীলৈ 70 কিলোমিটাৰ। ছাত্ৰ ছাত্ৰীসকল তোমালোকক দূৰত্ব দিয়া আছে কোনটো স্থানৰ দূৰত্বৰ মাজৰ দূৰত্ব দিয়া আছে। সেই গতিকে তোমালোকে 1 নং প্ৰশ্নটো চাবা। নলবাৰীৰ পৰা গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্ব কিলোমিটাৰ। ইয়াত কিমান হ'ব ছাত্ৰ ছাত্ৰীসকল? তোমালোকে সেই দূৰত্ব দিয়াৰ পৰা গম পাব পাৰিব। নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ 79 কিলোমিটাৰ, আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ 4 কিলোমিটাৰ। এতিয়া 79 কিলোমিটাৰ আৰু 4 কিলোমিটাৰটো যোগ কৰিলে নলবাৰীৰ পৰা গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰলৈ কিমান হ'ব সেইটো আমি পাই যাম। নলবাৰীৰ পৰা আঞ্চলিক কেন্দ্ৰলৈকে 79 কিলোমিটাৰ, আঞ্চলিক কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ 4 কিলোমিটাৰ। এই দুটা যোগ কৰিলে কিমান হ'ব? 4 × 9 = 13, 7 × 8, 83 কিলোমিটাৰ হ'ব। কিমান হ'ব? 83 কিলোমিটাৰ হ'ব। 79 আৰু 4 কিলোমিটাৰ যোগ কৰিলে কিমান হ'ব? 83 কিলোমিটাৰ। ঠিক একেদৰে 2 নং কুৱেশ্যনটোলৈ যাওঁ। কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ মুঠ দূৰত্ব হ'ল কিমান কিলোমিটাৰ? এতিয়া কলাক্ষেত্ৰৰ পৰা চাই লওক। শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চান্দমাৰীলৈ 9 কিলোমিটাৰ, চান্দমাৰীৰ পৰা তাৰকাগৃহলৈ 3 কিলোমিটাৰ। 9 আৰু 3 যোগ কৰিলে কিমান হ'ব? 12 কিলোমিটাৰ। কিমান হ'ব? 12 কিলোমিটাৰ। 12 কিলোমিটাৰ গম পালেনে ছাত্ৰ ছাত্ৰীসকল? শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চান্দমাৰীলৈ 9 কিলোমিটাৰ, চান্দমাৰীৰ পৰা তাৰকাগৃহলৈ 3 কিলোমিটাৰ। সেই দুটা যোগ কৰিলে কিমান হ'ব? যিহেতু শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ গৈছে, সেইকাৰণে চান্দমাৰীটো পাৰ কৰিব লাগিব। সেইকাৰণে 9 আৰু 3 যোগ কৰিলে সেইটো মুঠ কিমান কিলোমিটাৰ সেইটো পাই যাম। 3 নম্বৰটো চাওঁ ছাত্ৰ ছাত্ৰীসকল। চান্দমাৰীৰ পৰা তাৰকাগৃহ হৈ নলবাৰীলৈ মুঠ দূৰত্ব কিমান হ'ব? চান্দমাৰীৰ পৰা তাৰকাগৃহলৈ 3 কিলোমিটাৰ, তাৰকাগৃহৰ পৰা নলবাৰীলৈ 70 কিলোমিটাৰ। সেই দুটা যোগ কৰিলে কিমান হ'ব? চান্দমাৰীৰ পৰা যিহেতু নলবাৰীলৈ যাবগৈ, সেইকাৰণে চান্দমাৰীৰ পৰা তাৰকাগৃহলৈ 3 কিলোমিটাৰ, আকৌ তাৰকাগৃহৰ পৰা নলবাৰীলৈকে 70 কিলোমিটাৰ। চান্দমাৰীৰ পৰা তাৰকাগৃহ হৈ নলবাৰীলৈ গ'লে কিমান হ'ব? 70 আৰু 3 যোগ কৰিলে কিমান হ'ব? 73 কিলোমিটাৰ হ'ব। এইবাৰ ভ্ৰমণৰ লগত জড়িত তলৰ সমস্যাবোৰ দলত বহি আলোচনা কৰি সমাধান কৰা। ছাত্ৰ ছাত্ৰীসকল 1 নংলৈ চোৱা। গাড়ী প্ৰতি 200 টকাকৈ সংগ্ৰহ কৰিলে
20 জন ছাত্ৰ ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা মুঠ ধনৰ পৰিমাণ 200 পূৰণ 20 200 পূৰণ 20 কৰিলে কিমান হ'ব ছাত্ৰ ছাত্ৰীসকল 2 দুগুণ 4 শূন্য 3টা 4000 টকা হ'ব গাইপতি 200 টকা হলে 20 জন ছাত্ৰ ছাত্ৰীৰ পৰা কিমান হ'ব 2 দুগুণ 4 শূন্য 3টা আহি যাব হেকাৰণে কিমান হ'ব 4000 টকা হ'ব তোমালোকে এটো পূৰণ কৰিলেও 4000 টকা পাব 200 আৰু 200 টকা পূৰণ 20 মানে গাইপতি 200 টকাকে 20 জন ছাত্ৰ ছাত্ৰীৰ পৰা সংগ্ৰহ কৰিলে মুঠ 4000 টকা হ'ব 2 নম্বৰটো চাওঁ ছাত্ৰ ছাত্ৰীসকল দলটোৱে গাড়ীৰ ভাড়াৰ বাবে 2200 টকা আদায় দিলে তেন্তে তেওঁলোকৰ মুঠ সংগৃহীত ধনৰ কিমান টকা হাতত থাকিব যেহেতু গাইপতি 200 টকাকৈ 20 জন ছাত্ৰ ছাত্ৰীৰ পৰা আমি 4000 টকা পাইছিলো 4000 ৰ পৰা গাড়ীৰ ভাড়াৰ নামত 2200 টকা ইতিমধ্যে দিয়া হ'ল তেন্তে তেওঁলোকৰ মুঠ কিমান টকা হাতত থাকিব এটো 4000 ৰ পৰা 2200 টো বিয়োগ কৰিলে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উত্তৰটো পাব তো এনেদৰে বিয়োগ কৰিবা 4000 ৰ পৰা -2200 বিয়োগ কৰিলে 0 ৰ পৰা 0 গলে 0 0 ৰ পৰা 0 গলে 0 থাকিব 4 ৰ পৰা 1 এটা ধাৰ ললো 10 পালো 10 ৰ পৰা 8 2 গলে 8 ইয়াত 3 থাকিলে 3 ৰ পৰা 2 গলে 1 1700 টকা থাকিল এটা 1800 টকা থাকিব কিমান থাকিব 1800 টকা থাকিল 3 নম্বৰটো চাওঁ আঞ্চলিক বিজ্ঞান কেন্দ্ৰত প্ৰৱেশ টিকটৰ বাবে 21 জনৰ ইক্কক অহ গাইপতি 10 টকাকৈ জমা দিয়া টিকটৰ বাবে মুঠ খৰচ হ'ল টকা আৰু বাকি ৰল টকা এতিয়া ছাত্ৰ ছাত্ৰীসকল কি কৰিব 10 টকাকৈ দিবলগীয়া হৈছে 21 জনৰ মানে শিক্ষক অহ 10 টকাকৈ জমা দিবলগিয়াত কিমান হ'ব 21 পূৰণ 10 হলে কিমান হ'ব 210 টকা হ'ব এনেদৰে ছাত্ৰ ছাত্ৰীসকল পূৰণ কৰিবা 21 জন 10 টকাকৈ গাইপতি 10 টকাকৈ শিক্ষক অহ 210 টকা দিব লাগিব কিমান দিব লাগিব 210 টকা দিব লাগিব 210 টকা দিব লাগিব আৰু বাকি ৰল কিমান টকা যেহেতু তেওঁলোকৰ হাতত 1700 টকা আছিল 1700 ৰ পৰা 210 টো বিয়োগ কৰিলে কিমান ৰৈ গল হেতু আমি পাই যাম এনেদৰে ছাত্ৰ ছাত্ৰীসকল বিয়োগ কৰিব 1700 - 210 0 ৰ পৰা 0 গলে 0 8 ৰ পৰা 1 এটা ধাৰ ললে 10 10 ৰ পৰা 1 গলে 9 ইয়াৰ 7 থাকিলে 7 ৰ পৰা 2 গলে 5 1 টো নামি আহিব 1590 টকা থাকি গল কিমান থাকি গল 1590 টকা জমা থাকিল 4 নম্বৰটো চাও ছাত্ৰ ছাত্ৰীসকল দলটোৱে খোৱাৰ বাবদ গাইপতি 65 টকাকৈ খৰচ কৰিলে মুঠ 21 জনৰ কিমান টকা খৰচ হ'ল এটো 65 টকাৰ লগত 21 পূৰণ কৰিলে কিমান হ'ব ছাত্ৰ ছাত্ৰীসকল কেনেকৈ পূৰণ কৰিব লাগিব 65 টকা এজনৰ বাবদ খোৱাৰ বাবদ 65 টকা মুঠ 21 জন হেকাৰণে এই দুটা পূৰণ কৰিলে কেনেকৈ পূৰণ কৰিম 5 * 5 6 * 6 5 * 10 ৰ উইন 1 গলে 2 6 * 12 কে 13 5 5 টো নামি আহিলে 6 * 6 3 নামি গল 1 নামি গল 1365 টকা খোৱাৰ বাবদ খৰচ হ'ল 5 নম্বৰ এতিয়া দলটোৰ হাতত কিমান টকা জমা থাকিল যেহেতু তেওঁলোকৰ হাতত 1590 টকা আছিল গৈ তাৰে 65 টকাকৈ 21 জনৰ দিয়া 21 জনৰ বাবদ কিমান হ'ল 1365
65 টকা খোৱাৰ বাবদ খৰচ হ'ল তেওঁলোকৰ হাতত 1590 টকা ইতিমধ্যে আছিলগৈ সেই 1590 টকাৰ পৰা হেতু বিয়োগ কৰিলে হৈ যাব কেনেকৈ বিয়োগ কৰিম ছাত্ৰ ছাত্ৰীসকল 1590 টকাৰ পৰা 1365 টকা বিয়োগ কৰিলে কিমান টকা থাকিব খোৱাৰ বাবদ 1365 টকা খৰচ হৈ গ'ল মুঠ তেওঁলোকৰ হাতত 1590 টকা ৰৈ আছিল তাৰ পৰা বিয়োগ কৰিলে 225 টকা তেওঁলোকৰ হাতত জমা থাকিব 225 টকা তেওঁলোকৰ হাতত জমা থাকিব 6 নম্বৰটো চাওক ছাত্ৰ ছাত্ৰীসকল কিতাপ কিনিবৰ বাবে ৰন্টুক দেউতাকে 450 টকা দি পঠাইছিল সি গ্ৰন্থমেলাৰ পৰা তলত উল্লেখিত কিতাপসমূহ কিনিলে এখন বুঢ়ী আইৰ সাধু মূল্য 66 টকা এখন স্পৰ সাধু মূল্য 45 টকা এখন স্পকেন ইংলিছৰ মূল্য 82 টকা আৰু ৰং কৰিব পৰা কিতাপ 5খনৰ মুঠ মূল্য 125 টকা গ্ৰন্থমেলাত ৰন্টুৱে মুঠ কিমান টকাৰ কিতাপ কিনিলে আৰু ৰন্টুৰ হাতত কিমান টকা জমা থাকিল এতিয়া ছাত্ৰ ছাত্ৰীসকল ৰন্টুৱে কিতাপ কিনাৰ বাবদ কিমান টকা খৰচ কৰিলে আটাইবোৰ টকা আমি যোগ কৰিব লাগিব কেনেকৈ যোগ কৰিব হেতু চাই ল'ব মুঠ কিতাপ কিনাৰ বাবদ খৰচ 66 টকা 45 টকা 82 টকা 125 টকা 6 5 11 2 13 5 18 8 1 উকুলিলে 6 4 10 10 8 18 19 20 20 1 21 2 উকুলিলে 1 2 3 317 টকা কিতাপ কিনাৰ বাবদ খৰচ কৰিলে এতিয়া তেওঁৰ হাতত কিমান টকা থাকিব 450 টকা যেহেতু দি পঠাইছিলে তাৰে 318 টকা বিয়োগ কৰিলে 5ৰ পৰা আগেটা ধাৰ ললো 10 10ৰ পৰা 8 গলে 2 ইয়াত 4 থাকিলে 4 পৰা 1 গলে 3 ইয়াত 4 পৰা 3 গলে 132 টকা ৰন্টুৰ হাতত জমা থাকিলে ছাত্ৰ ছাত্ৰীসকল এনেদৰে তোমালোকে কৰিবা আৰু খুব চেষ্টা কৰিবা আৰু যদি ভিডিওটো ভাল পাইছে তেন্তে লাইক শেয়াৰ এণ্ড কমেণ্ট আৰু সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ